আই বাজনা বাজাও। টিংকু নাই টিংকু নাই তই তাৰ কাৰণে দুখ কৰি আছা সি দেখো গড়েশ্বৰ বজাৰত তাতে সি দেখো চব্জি দোকান দিছে কেঁচা চব্জিৰ দোকান সি মোক লগ ধৰা নাই সি এক লগত দোকান দিম বুলি কৈ কেনে যৌ তাৰ দোকানত যাও আজি তাক ঠিক গালি পাৰিম যাও এই চব্জি কেঁচা চব্জি সস্তা দাম কেঁচা চব্জি বাপু আলু কেনেকে দিছে ও বেছি নহয় মাত্ৰ 40 টকা ককা কি বেছি নহয় মাত্ৰ 40 টকা ঐ তই আলুৰ দাম কৈছা না হাতীৰ দাম কৈছা হে ককা আমি আলুৰ দামে কৈছো হাতীৰ দাম কোৱা নাই বাপু কিবা কম চম আছে না 1 কেজি আলু যদি 40 টকা দি কিনি খাব লগা হয় বাকী আলু কিহেদি কিনিমে ককা এটাই দাম নিলি নেনলি নাই কেজিয়ে 40 টকা তাত পৰা আৰু কমত দিবা নৰো মই ললিলো নল্লি নাই হা সামান্য আলু বেপাৰী এটা হয় তোৰ ইমান ডাঙৰ কথা ইমান গৰম কথা ককা আমি গৰম কথা কোৱা নাই বাজাৰেই গৰম আমাৰ বেয়া বস্তু নাইতো আমি যি দামত কিনি আনিম সেই দামতে যি বিক্ৰী কৰিম বেছি ফকৰ নকৰবি মোৰ সময় নাই 10 টকাত দিয়া যদি দি নাদা যদি নাই নাই ককা আমি 10 টকাত দিবা নৰিম দে ককা 10 টকাত দিয়া দিন নাই আৰু সেই জামানা আগেই গেছে গা সেই দিন নাই সাধাৰণ কেঁচা আলু গিটাৰ ইমান দাম তই পিঁয়াজ খোৱাৰ দাম কিমান 12 টকা ককা পিঁয়াজ খোৱাৰ দাম 12 টকা ঐ তই মোক গাঁৱলীয়া ফুলাৰাম বুলি ভাবিছা নেকি হা ইমান দাম কৈ আছা যি গাঁৱলীয়াই হওক বা টাউনেই হওক এক দাম ঐ বাপু ডাঙৰ মানুহগিলাৰ কথা বেলেগ ইয়াতে বেছি দামতো কিনি খাব কিন্তু আমি হাজিৰা কৰা মানুহগিটাই কেনেকে খামে হা বাপু জ্বালাৰ দাম কি কৈছা পুৱা 20 টকা কি কেজি 40 টকা ঐ তই দেখো ধনী হতে বেছি দিন নালগে ইমান টকা ক'ত থবি তই ঐ তই মোক 2টা আলু 2টা পিঁয়াজ আৰু 2টা জ্বলা দি আজি আলু ভৰ্তা কৰি খাম এই আলো ককা কেইটকা হ'ল কি এই 6টা বস্তুতে 10 টকা হল তোৰ লগততো আৰু উপায় নাই হাই রাম সকালে কি রকম কাস্টমার পাইলাম রে ও সন্দু দেখুন কি করবে এলি শুয়াৰৰ বাচ্চা আহাৰিতে খবৰ ল'বা আছে এসপ্তাহ আগত কৈছিলি দুই এক লগত গড়েশ্বৰত দোকান দিম এতিয়া একলাই দিছে হা এ রাতিপুৱাই কাস্টমাৰে মোৰ মাথা গৰম কৰি গেল আৰু তই ইয়াতে মাথা গৰম কৰি নানবি যা আৰু পে যা অলপ টাইম মোক একলাই দিয়ে কালি পে যা এক লগত